welcome back to my channel Assamese blogger Ruby. Guys, মই বি ফার্ম আৰু ডি ফার্মৰ ওপৰত লাষ্ট এটা ভিডিও বনাইছিলো আৰু ভিডিওটোত বহুত কমেন্ট আহিছে যে কিমান পাৰ্সেন্ট পালে এডমিশন পাম, কেনেকৈ এপ্লাই কৰিব লাগে, অনলাইন ৰেজিষ্ট্ৰেচন কেতিয়াৰ পৰা হয়। সো মই ভাবিছো যে যদি অলপো হেল্পফুল হয় মোৰ ভিডিওটো তেন্তে মই ভিডিওটো বনাও, যেহেতু বহুত নতুন ষ্টুডেণ্ট আছে সিহঁতে এডমিশন ল'ব খোজে। সো মোৰ ভিডিওটো যদি অলপো হেল্পফুল হয় দেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই আপোনালোকৰ বাবে এনেকুৱা ইণ্টাৰেষ্টিং ভিডিও আগলৈ লৈ আহিব পাৰোঁ। সো উইদাউট গেটিং ফাৰ্ডাৰ ডিলে লেটছ গেট ইনটু দ্য ভিডিওটো ষ্টাৰ্ট কৰাৰ আগত এটা কথা কৈ লওঁ যে কোনো যাতে নেগেটিভ কমেণ্ট নকৰে। হয়তো মোৰ এটা দুটা ইনফৰ্মেশ্যন বা কিবা কেতিয়াবা অলপ সময়ৰ কাৰণে মই ভুল হৈ যাব পাৰে, বিকজ মই এনেই এইবিলাক ভিডিঅ'ছ নবনাওঁ। বাট মই যেহেতু এইটো কোৰ্চ কৰি আছোঁ, আই থিংক মই যিমানখিনি জানো তোমালোকৰ লগত শ্বেয়াৰ কৰিলে তোমালোকৰো অকণ যদি হেল্প হয় সেইটোৱে মোৰ কাৰণে বহুত। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ফাৰ্ষ্ট কমেণ্ট আহিছে অনুপম পাটাৰ, বা মই 68% পাইছোঁ, ডিব্ৰুগড় ইউনিভাৰ্চিটিত বি ফাৰ্মত ছিট পামনে, ST কেটেগৰী প্লিজ ৰিপ্লাই। এতিয়া চোৱা, এইবাৰ চবেই জানেই যে ৰিজাল্ট কেনেকুৱা হৈছে, মানে এক্সাম হোৱা নাই তো ৰিজাল্ট হৈছে, তো সেইটো মতে চাবলৈ গ'লে পাৰ্চেণ্টেজ বহুতৰে বহুত বেছি হৈছে, মিছা কথা কৈ লাভ নাই। চ' চোৱা, এতিয়া চবৰে মেক্সিমাম বহুত ভাল ভাল ষ্টুডেণ্টো আছে, 90%, 89 এনেকুৱা পাৰ্চেণ্ট পাইছে। আৰু যিহেতু ছিট বহুত কম ডিব্ৰুগড় ইউনিভাৰ্চিটি, অনলি 40টা ছিট। চ' কাট অফ মতে চাব গ'লে এতিয়া 68%, মই নকওঁ যে নোপোৱা বুলি, মানে পোৱাৰ চান্সটো কম আৰু। চ' সেইটোৱে আৰু। দেন নেক্সট কমেণ্ট টিংকু কুমাৰ, বা বি ফাৰ্ম কৰিলে ঈশানোদয় স্কলাৰশ্বিপ পায়নে? হয়, বি ফাৰ্ম কৰিলেও ঈশানোদয় স্কলাৰশ্বিপ পায়, কিন্তু এটা কথা, তুমি আফটাৰ HS ঈশানোদয় যদি এপ্লাই কৰিব খোজে কোনোবাই, বি ফাৰ্ম কৰিলেও বা যিকোনো BSc ডিগ্ৰী কোৰ্চ কৰিলেও তুমি গেপ দিব নোৱাৰা, মানে ড্ৰপ নহ'ব, ড্ৰপ নচলে তাতে। উইদাউট ড্ৰপ কণ্টিনিউৱাছ এডমিশ্যন ল'ব লাগিব, লাইক HS পাছ কৰি পেলাই লগে লগে এডমিশ্যনটো লৈ ল'ব লাগিব। দেন নেক্সট কমেণ্ট, বা ডি ফাৰ্মৰ এণ্ট্ৰেঞ্চটো কেতিয়া হয় আৰু JMC কণ্ডাক্ট কৰেনে? ডি ফাৰ্মৰ এণ্ট্ৰেঞ্চ 2021 এতিয়ালৈকে কোনো ডেট অহা নাই। 2020 যোনটো হ'ব লগা ডি ফাৰ্ম আছিলে সেইবিলাকৰে এডমিশ্যন যোৱা 2 মাহ আগত হৈছে, জুন জুলাই তেনেকুৱা কিবা হৈছে। চ' এইটো এতিয়ালৈকে কোনো ডেট অহা নাই। আৰু JMC অকলে এনেকুৱা কণ্ডাক্ট নকৰে, এইটো অল আছাম বেচিছ এক্সাম হয়। আৰু সেইটো ছিট পালে তুমি JMC, শিলচৰ বা যিকোনো কলেজত তোমাৰ এডমিশ্যন হৈ যায় তেনেকুৱা আৰু সুধিছে নিশা, বা ডিব্ৰুগড় ইউনিভাৰ্চিটিত বি ফাৰ্ম কিমান পাৰ্চেণ্ট লাগে? মই 84 পাইছোঁ জেনেৰেল কেটেগৰী। চোৱা, ডিব্ৰুগড় ইউনিভাৰ্চিটিত মই জাষ্ট অলপ আগতে কৈছোঁৱে, তেনেকুৱা পাৰ্চেণ্টেজ কিমান লাগে বুলি নাই। এতিয়া চব বছৰতে কাট অফ ডিফাৰেণ্ট হয়, যেতিয়া ৰিজাল্ট ভাল হয় কাট অফো বেছি হৈ যায়। চ' আই থিংক এইবাৰ কাট অফটো অলপ বেছিয়ে হ'ব, কাৰণ পাৰ্চেণ্টেজ বহুতৰ বহুত ভাল আছে। চ' ট্ৰাই কৰি চাব পাৰা, 84 আছে যেতিয়া। আৰু ট্ৰু পিচ নিউজে সুধিছে, হাউ কেন আই এপ্লাই ফৰ বি ফাৰ্ম ইন ডিব্ৰুগড় ইউনিভাৰ্চিটি প্লিজ ৰিপ্লাই। চ' ডিব্ৰুগড় ইউনিভাৰ্চিটিত বেচিকেলি এতিয়া 16 আগষ্টৰ পৰা অনলাইন এপ্লিকেশ্যন ফৰ্ম ওলাইছে, তোমালোকে ইয়াতে এপ্লাই কৰিব পাৰা। 16 আগষ্টৰ পৰা এতিয়া এপ্লাই চলি আছে, তো তাত তুমি এপ্লাই কৰিব পাৰা। তাৰপিছত এপ্লাই কৰাৰ পিছত সিহঁতে কাট অফ মাৰ্কছ চাই পেলাই সিহঁতে মেৰিট লিষ্ট ওলাব, তেনেকৈ এডমিশ্যন হয়। চ' আই হোপ আজিৰ ভিডিঅ'টো তোমালোকৰ বাবে হেল্পফুল হৈছে। যদি অলপো হেল্পফুল হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে মই আগলৈ এনেকুৱা ভিডিঅ'ছ লৈ আহিব পাৰোঁ। টিল দেন ষ্টে ছেফ, ষ্টে হেল্ডি, বাই বাই।